নমস্কাৰ এটা আজি দিনটোৰ ভাল খবৰ লৈ আপোনালোকলৈ ভিডিঅ'টি আগবঢ়ালো ভাল লাগিলে লাইক কৰিব চেনেলটি সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ গেছ চিলিণ্ডাৰৰ দাম হ্ৰাস পাইছে লকডাউনৰ মাজতে অসমবাসীলৈ এটা সুখবৰ আহিছে হ্ৰাস পাইছে চিলিণ্ডাৰৰ দাম ৰাজ্যৰ প্ৰতিখন জিলাৰ পৃথক পৃথকে হ্ৰাস পাইছে চিলিণ্ডাৰৰ মূল্য গুৱাহাটীত বৰ্তমান যি চিলিণ্ডাৰৰ মূল্য আছিল 793 টকা তাৰ পৰিৱৰ্তে হ্ৰাস পাই হৈছেগৈ 573 টকা ডিব্ৰুগড়ত হৈছেগৈ আপোনাৰ 796 টকা আছিল এতিয়া বৰ্তমান 571 টকালৈ হ্ৰাস পাইছে ধেমাজি লখিমপুৰত 810 টকা আছিল হৈছেগৈ 588 টকা 50 পইচা নলবাৰীত 792 টকা 50 পইচা আছিল এতিয়া তাৰ বিপৰীতে হৈছেগৈ 572 টকা 50 পইচা গোলাঘাটত হ্ৰাস পাই হৈছেগৈ 764 টকাৰ পৰা 579 টকালৈ বৰপেটাৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে 577 টকালৈ বাক্সাত প্ৰতিটো চিলিণ্ডাৰ 220 টকা হ্ৰাস পাই হৈছেগৈ 572 টকা 50 পইচা বিশ্বনাথতো ঠিক তেনেকৈ 221 টকা হ্ৰাস পাই হৈছেগৈ 588 টকা 50 পইচা বঙাইগাঁৱত 206 টকা হ্ৰাস পাই হৈছেগৈ 572 টকা 50 টকা কাছাৰত 223 টকা হ্ৰাস পাই হৈছেগৈ 651 টকা চৰাইদেউত 184 টকা 50 পইচা আছিল এতিয়া হৈছেগৈ 579 টকা চিৰাঙত 200 টকা হ্ৰাস পাই হৈছেগৈ 572 টকা 50 পইচা দৰঙত 221 টকা হ্ৰাস পাই হৈছেগৈ 579 টকা 50 পইচা ধুবুৰীত 215 টকা হ্ৰাস পাই হৈছেগৈ 580 টকা 50 পইচা ডিমা হাছাওত হৈছেগৈ 221 টকা 50 পইচা আৰু লগতে হ্ৰাস পাই হৈছেগৈ 588 টকা 50 পইচা কম হৈছেগৈ 221 টকা 50 পইচা গোৱালপাৰাত কমিছে 221 টকা 50 পইচা হৈছেগৈ বৰ্তমান 589 টকা হাইলাকান্দিত 222 টকা 50 পইচা কমি হৈছেগৈ 660 টকা হুজাইত 221 টকা 50 পইচা কমি হৈছেগৈ 588 টকা 50 পইচা যোৰহাটত 186 টকা অৰ্থাৎ 84 টকা 50 পইচা কমি হৈছেগৈ 579 টকা কাৰ্বি আংলেঙত 158 টকা হ্ৰাস 85 টকা 185 টকা হ্ৰাস পাইছে আৰু হৈছেগৈ 579 টকা কৰিমগঞ্জত 223 টকা হ্ৰাস পাইছে হৈছেগৈ 651 টকা কোকৰাঝাৰত 206 টকা হ্ৰাস পাইছে হৈছেগৈ 572 টকা 50 পইচা মাজুলীত হ্ৰাস পাইছে 185 টকা হ্ৰাস পাই হৈছেগৈ 579 টকা নগাঁৱত হ্ৰাস পাইছে 221 টকা 50 পইচা মূল্য হৈছেগৈ 588 টকা 50 পইচা দক্ষিণ শালমৰাত মানকাছাৰ জিলাত 215 টকা হ্ৰাস পাই হৈছেগৈ 580 টকা 50 পইচা শিৱসাগৰত 180 টকা 50 পইচা হ্ৰাস পাই হৈছেগৈ 574 টকা 50 পইচা শোণিতপুৰত 221 টকা 50 পইচা হ্ৰাস পাই হৈছেগৈ 588 টকা 50 পইচা তিনচুকীয়াত 175 টকা 50 পইচা কমি বৰ্তমান হৈছেগৈ মূল্য 571 টকা ওদালগুৰিত হ্ৰাস পাইছে 221 টকা 50 পইচা মূল্য হৈছেগৈ 588 টকা 50 পইচা ৱেষ্ট কাৰ্বি আংলেঙত 221 টকা 50 পইচা আৰু হ্ৰাস পাই হৈছেগৈ 589 টকা সঁচাকৈ এটা ভাল খবৰ বুলি ক'ব লাগিব অন্ততঃ এই সংকটৰ মুহূৰ্তত অকণমান হ'লেও জনতাই ৰেহাই অৰ্থাৎ সকাহৰ মুখ দেখিব গতিকে যিসকলে ক'ত কিমান কমিছে আপোনাৰ বৰ্তমান হৈছেগৈ কিমান জানিব বিচাৰি আছিল তেওঁলোকে নিশ্চয় গম পাইছে তেওঁলোকৰ জিলাত কিমান হৈছেগৈ ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' কিছুমান পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰক